হৈ পৰিল বৰডুমচাৰ ঋতু পথাৰ শনিবাৰে নিশা জুবিন গাৰ্গৰ গীতৰ মূৰ্ছনাত মুখৰিত হৈ পৰে সমন্বয় ক্ষেত্ৰ সকলোৱে সংকল্প ললে অসমৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ দিব্যাংগ শিল্পীৰ সংগীতে মুহিলে সকলোকে আজি অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনৰ অন্তিম দিন সাহিত্য প্ৰেমীৰ সমাগমত উদুলি মুদুলি ঋতু পথাৰ জুবিন গাৰ্গৰ গীতত মুখৰিত বৰডুমচা সমন্বয় ক্ষেত্ৰ পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অন্তিম দিনা সাহিত্য প্ৰেমীৰ সমাগমত উদুলি মুদুলি হৈ পৰিল ঋতু পথাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীতত মুখৰিত হৈ পৰিল বৰডুমচাৰ আকাশ বতাহ এটাৰ পিছত আন এটা জনপ্ৰিয় গীত পৰিৱেশন কৰিলে জুবিন গাৰ্গে অকল সেয়াই নহয় বাণিজ্য মেলাতো ভিৰ কৰিলে বহু সংখ্যক সাহিত্য প্ৰেমীয়ে এইবাৰ সাহিত্য সভাৰ অধিৱেশনত দেখা গ'ল এখন ব্যতিক্ৰমী বিপণী য'ত আছিল প্ৰায় 100 বিধ থলুৱা লোকবাদ্য এইগৰাকী শিল্পীয়ে নিৰ্মাণ কৰিছে প্ৰায় 100 বিধ এই থলুৱা লোকবাদ্য এই থলুৱা লোকবাদ্যসমূহ নিৰ্মাণ কৰি অসমৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াস কৰিছে এওঁলোকে মই অসমৰ থলুৱা লোকবাদ্য মই জীয়াই ৰাখিবলৈ চেষ্টা কৰিছো সেয়ে অহৰহ বনাই আহিছো ইতিমধ্যে মই 100 বিধ বাদ্য বনাবলৈ সক্ষম হৈছো আমাৰ সুৰসমল ৰিসোৰ্চ চেণ্টাৰে আমাৰ এটা সংগ্ৰাম কৰিছো অসমীয়া থলুৱা লোকবাদ্য জীয়াই ৰখাৰ আমি থলুৱা লোকবাদ্য পৰিৱেশন কৰো থলুৱা লোকবাদ্য নিৰ্মাণ কৰো যেহেতু আমি পিঠা খালেই নহব খেতি কৰিব লাগিব আসলে আমি খেতিটোহে কৰিছো থলুৱা বাদ্যৰে নিজৰ সংস্কৃতিক উজ্বলাই তোলা এই দুগৰাকী দিব্যাংগ শিল্পীক চাবলৈ আহিল সাংসদ ৰামেশ্বৰ তেলিও তেওঁৰ মন্তব্য ধনৰ বাবে নহয় সংস্কৃতি ৰক্ষাৰ প্ৰয়াস এই দুগৰাকী দিব্যাংগ শিল্পীৰ বহুত এনেকা ব্যক্তি আছে নিজৰ কৃষ্টি প্ৰকাশ কৰিবৰ কাৰণে আহে অকল টকা পইচা পাম বুলিয়ে নহয় তেওঁলোকে ভাবিছে আমাৰ যিটো কৃষ্টি আছে আমাৰ যি প্ৰতিভা আছে এইটো আমি অলপ তাত প্ৰদৰ্শন কৰো আৰু তাৰ বিনিময়ত হয়তো কোনোবা কিবা দিয়ে এটা বেলেগ কথা ঠিক তেনেকৈ জীয়াই ৰাখিব আৰু সেইকাৰণে তেওঁলোকে প্ৰদৰ্শন কৰিছে কাৰণ মই তেওঁলোকক ধন্যবাদ জনাইছো এনেদৰেই অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনৰ অন্তিম দিনাও উখল মাখল হৈ থাকিল ঋতু পথাৰ